हेलो गाइस আপোনালোক সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিওটো ভেলাঘৰৰ পৰা ষ্টাৰ্ট কৰিছো আৰু মই নতুন এটা ভিডিও লৈ সকলোকে স্বাগতম জনাইছো আৰু বিহু বুলি আমি ৰাতিলৈ ইয়াত ভোজ ভাত খাম আৰু মইনো বিহু বুলি কি কৰো কি নকৰো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব ৰাতিলৈ ভাবিলো তিলৰ লাডু কেইটামান বনাও আৰু এয়া তিলখিনি মই ভাজি লৈছো প্ৰথমতে আৰু তাৰ পিছত মই গুড়খিনি গলাই লম তিলখিনি ভাজি থলো আৰু এতিয়া গুড়খিনি পগাই লৈছো আৰু এইখিনি গুড়খিনি ভালকে গলি যাব আৰু তাৰ পিছত মই লাডুখিনি বনাম তিল আৰু গুড়খিনি এনেদৰে সানি লৈছো আৰু এতিয়া মই এই লাডুখিনি বনাম আৰু তাৰ পাছত ভাবিলো নাৰিকল লাডু বনাও আৰু নাৰিকলখিনি মই মিক্সিত ৰুকি থৈছিলো আৰু এয়া নাৰিকলখিনি মই ভাজি আছো আৰু যেতিয়া একেবাৰে শুকান হৈ যাব তেতিয়া চেনিখিনি দি দিব লাগিব আৰু আপোনালোক সকলোৱে জানে নাৰিকল লাডু বনাব তথাপিতো কৈ দিছো আৰু মই চেনিখিনি মিক্সিত গুড়ি কৰি লৈছো যেহেতু চেনিখিনি বেছি মিক্সিত গুড়ি কৰি ললে বেছি বগা বগা হয় আৰু বগা হলে লাডুকিটা বগা বগা হয় নাৰিকলখিনিত মই ইয়া চেনি দি দিছো মিক্সিত যেহেতু গুড়ি কৰি লৈছিলো চেনিখিনি আৰু তেতিয়া নাৰিকলৰ লাডুটো বেছি বগা বগা হয় আৰু বিশেষকৈ লাডু কৰোতে গাখীৰ অলপ দি সানি যদি লয় তেতিয়া আৰু বেছি বগা হয় আৰু যিটো পাত্ৰত ভাজে সেই পাত্ৰটো যদি পৰিষ্কাৰ হয় তেতিয়া লাডুখিনি বেছি বগা বগা হয় আৰু এয়া মই নাৰিকলখিনি চেনি হতে মিক্স কৰিছো আৰু এতিয়া মই লাডু বনাম নাৰিকলখিনি মোৰ ভজা হৈ গল আৰু এতিয়া মই লাডু বনাম আৰু এয়া চাওক এতিয়া এয়া লাডু এটা এটাকে বনাই আছো আৰু এই নাৰিকলখিনি মই কোৱা মতে যদি লয় তেতিয়া লাডুটো বহুতে ভাল হয় আৰু দেখিবলৈ ধুনীয়া হয় এই চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ পুৰা বগা বগা হৈছে আৰু বিশেষকৈ বগা পিঠাটো বনাবলৈ বহুত কষ্ট হয় আৰু আমি বিহুত খাবৰ বাবে বগা পিঠাখিনি সমুজকে বনাইছো আৰু এয়া চাওক বাইদেউ দুগৰাকীয়ে বগা পিঠা বনাই আছে আৰু ইমান ধুনীয়াকৈ বনাইছে দেখিছেনে ইমান দীঘল দীঘল হৈছে বগা পিঠাখিনি দেখিলে খাওঁ খাওঁ লাগি যায় বিশেষকৈ বগা পিঠাটো বিহুৰ সময়ত খাবলৈ মন নাযায় কিন্তু বিহু যোৱাৰ পাছতহে বেছিকৈ খাবলৈ মন যায় আৰু আপোনালোকৰ তেনেকুৱা হয়নে নহয় কমেণ্টত জনাবচোন দেই এইখিনি পিঠা নিব দিছো নিয়ৰ পুৰিলে বেয়া হৈ যাব নষ্ট হৈ যাব আমাৰ ভেলাঘৰ ইতিমধ্যে ৰেডি হৈ গ'ল আৰু এয়া ল'ৰা ছোৱালীকেইটা এয়া পুৰা নাচি আছে আৰু আমিও নাচিলোঁ পিছে আৰু বহুত আনন্দ কৰিলোঁ আৰু এয়া চাওক আমাৰ দুমন দেৱৈও নাচি আছে আৰু এয়া চাওক ভেলাঘৰটোৰ দৃশ্য ভিতৰখন চাওক কিমান ধুনীয়া লাগিছে আৰু এয়া লাইটটো জ্বলাই দিয়াৰ কাৰণে বহুত দেখিবলৈ বহুতেই ধুনীয়া লাগিছে আৰু এয়া চাওক আমাৰ ভেলাঘৰৰ পৰিৱেশ কি আছে না উৰুকাৰ দিনাখন আবেলি এখন লটাৰী খেল আছিলে আৰু আমাৰ এওঁ মাইকত এনাউন্স কৰি আছে আৰু আমাৰ এই দেৱু আৰু দুবনে ইয়াত টিকেট টানিবলৈ লগৰ সমনীয়াৰ সৈতে সাজু হৈ আছে আৰু ৰাতিলৈ উৰুকাৰ ভোজ ভাত খাবৰ কাৰণে আমি সকলোৱে মিলিজুলি একগোট হৈ এয়া ৰাতিৰ ভাত খাবৰ কাৰণে যা যোগাৰ কৰিছোঁ আৰু এইখিনি ব্ৰইলাৰ মাংস জুইত পুৰিছোঁ আৰু ব্ৰইলাৰ মাংসখিনি খাবলৈ বিৰাটেই টেষ্টি হৈছিলে আৰু এয়া আমাৰ দাদা আৰু বাইদেউসকলে এয়া কাম কৰি আছে ভাত বনাইছে চব্জি বনাইছে দালি বনাইছে আৰু আমাৰ এওঁ মাংসখিনি এয়া ফ্ৰাই কৰি আছে আৰু অলপ সহযোগিতা কৰি দিছে আৰু খানাখিনি খাবলৈ বিৰাটেই টেষ্টি হৈছিলে আৰু আমি অলপ বিহু নাচিলোঁ আৰু গানো গালোঁ বহুত এনজয় কৰিলোঁ মুঠতে বহুত আনন্দ কৰিলোঁ এয়া পুষ্পা দীপা আৰু মই অলপ বিহু নাচিলোঁ আৰু বাইদেউসকলে বিহু নাচিছে বাৰু এইখিনি চাওক দীপাই পূৰা কঁকাল ভাঙি ভাঙি নাচিছে আমাৰ লগত এয়া চাওক মানে বহুতেই এনজয় কৰিলোঁ আৰু ইমানেই ভাল লাগিলে ইমানেই বহুত দিনৰ মূৰত এনেদৰে আমি ফূৰ্তি কৰিলোঁ আৰু সকলোৱে মিলিজুলি এসাঁজ সুন্দৰকৈ খালোঁ আৰু এয়া চাওক আমি নাচি আছোঁ
বৰ্তমান সময়ত জনপ্ৰিয় হৈ থকা যুদ্ধ কৰা গানটোত এয়া মিনু বাইদেউৰ পুষ্পা এয়া যুদ্ধ কৰিছে, ইমানেই যুদ্ধ কৰিছে দুইজনী ৰখাব নোৱাৰা হৈ গৈছে। আৰু অৱশেষত দাদাই আহি পেলাই যুদ্ধ এয়া বন্ধ কৰিছে আৰু আমি বহুতেই আনন্দ কৰিলোঁ। আৰু আপোনালোকে এনেদৰে বিহুত উৰুকাত আনন্দ কৰেনে নাই কমেণ্টত জনাবচোন। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্টত জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।